आओ सिखाओ अंडे का फंडा নমস্কাৰ ৱেলকাম টু মাই কুকিং চেনেল ফ্ৰম মাই কিচেন এইটো মিউজিক শুনা পাই গমেই পাইছে চাগে যে আজিৰ ষ্টৰীটো কিহৰ ওপৰত হ'ব হয় আণ্ডা আমি কণী বুলি কোৱা এবিধ কমফৰ্টেবল ফুড আজিৰ ৰেচিপিটো অলপ বেলেগ ভিডিঅ'টো চাব পাৰে প্ৰচেছখিনি কণীখিনি বইল কৰি লোৱা হৈছিলে কণীত অলপমান মছলা সানি দি তাৰপিছত ৰিফাইন তেলত কণীখিনি ৰঙাকৈ ভাজি লোৱা হৈছে কণী ভজা হোৱাৰ পিছত কণীখিনি সাইড কৰি থোৱা হ'ল তাৰ পিছত সেই আগতে থকা তেলখিনিতে পিয়াজ কেঁচা জ্বলা তেজপাত অলপ দি ভাজি লোৱা হৈছে গোটেইখিনিত ভালকৈ মিহলি হৈ যোৱাৰ পিছত আদা নহৰুৰ বটা দিয়া হৈছে তাৰ পিছত ইয়াত আগতে বটি থোৱা পেষ্ট এটা ইউজ কৰিছে পেষ্টটো আগতে বনাই থৈছিলে লাইক পিয়াজ আৰু আলমণ্ড কাজু এই গোটেইখিনি ভাজি লৈছিল ভাজি লৈ কেনে পেষ্ট এটা বনাইছে আৰু সেই পেষ্টটোৱে ইয়াত ইউজ কৰিছে পেষ্টটো দিয়াৰ পিছত ইয়াত মছলা এড কৰা হৈছে মছলাৰ মাজত হালধিৰ গুড়ি জিৰা ধনিয়াৰ গুড়ি আৰু জ্বলা গুড়ি লগতে অলপমান কাশ্মীৰী মিৰ্চ মছলাটো এড কৰিছে আৰু মোষ্ট ইম্পৰ্টেণ্ট মছলা দিয়াৰ পিছত ভালদৰে লাৰি লোৱা হৈছে আৰু তাৰ পিছত আম্মাই গাখীৰ এড কৰিছে হয় গাখীৰ দিয়াৰ পিছত ইয়াৰে কালাৰ আৰু টেষ্টটো বহুত ধুনীয়া হৈ যায় মিন্স চেঞ্জ হৈ যায় কালাৰটো তাৰপিছত অকণমান মছলাখিনি লাৰি লোৱাৰ পিছত তাত আমি কণীখিনি ঢালি দিছোঁ কণীখিনি প্লাছ মছলাখিনি ভালদৰে লাৰি দিছোঁ যাতে গোটেইখিনি মছলা এড হৈ যায় আৰু মছলাটো ভালকৈ কুক হয় তা আপুনি চাব পাৰে আপুনি যে ইয়াতে মছলাৰ কালাৰটো কিমান ধুনীয়া হৈছে প্লাছ কণীখিনিৰ কালাৰটো বহুত ধুনীয়া হৈছে অলপ ভালকৈ মছলাখিনি ফ্ৰাই কৰি লোৱাৰ পিছত কণীৰ লগতে তাৰপিছত অকণমান পানী এড কৰা হৈছে যাতে মছলাটো নুগুন্ধায় আৰু ভালকৈ ফ্লেভাৰ এটা আহে শেষৰ পিনে ধনিয়া পাতটো দিয়া হৈছিল বহুত টেষ্ট হৈছিল আপুনিও ট্ৰাই কৰিব পাৰে আৰু স্পেচিয়েলি আম্মাই ভিডিঅ'ত মানে এইটো ৰেচিপিটো বনাইছে আৰু বহুত টেষ্ট আমি ঘৰত সকলোৱে বহুত ধুনীয়াকৈ খাইছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং হেয়াৰ ইজ দ্য ফাইনেল লুক